যি বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবী সমিতিৰ লগতে চৰাইদেউ জিলাৰ বহু জাতীয় জনগোষ্ঠী সংগঠন তথা চৰাইদেউবাসী ৰাইজৰ সহযোগত চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ অন্তৰ্ভুক্তি চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণৰ দাবীত যি 12 ঘণ্টীয়া আজি চৰাইদেউ জিলা বন্ধ সফল ৰূপায়ণ আমি হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু লগতে যি দল সংগঠনৰ সকলো নেতৃবৰ্গই আহি আমাক যি বন্ধ ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা জনালে আমি তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে টাই আহোম যুৱ পৰিষদৰ সকলো নেতৃবৰ্গ আহি আমাক যি সহায় সহযোগিতা জনালে আমি সহযোগিতা জনোৱাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰু আজি চৰাইদেউ জিলা বন্ধৰ ক্ষেত্ৰত কোনো অপ্ৰীতিকৰ ঘটনা সেনেকৈ ঘটা নাই আৰু খুব সুচাৰুৰূপে পালন কৰাৰ বাবে আমি চৰাইদেউ জিলাবাসী ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু যদিহে এই দাবী তেখেতলোকে মানি নলয় তেন্তে আমি অন্যথা আৰু জোৰদাৰ কাৰ্যসূচী আমি হাতত ল'বলৈ প্ৰস্তুত আছোঁ। ধন্যবাদ।